সুগার শেষ নাই টেনশন ফ্রি এয়া ধাৰেশ্বৰ মন্দিৰৰ আচলতে পিছফাললৈ যোৱা এটা ৰাস্তা এই ৰাস্তাৰে কিছু দূৰ আগবাঢ়ি গ'লে আকাশীগংগা পোৱা যায় আৰু সেয়া আগত দেখিছে সঞ্জীৱ ক'লৈ আহিছা আমি হৰেশ্বৰ দেৱালয় ধাৰেশ্বৰ দেৱালয়লৈ আহিছোঁ প্ৰথমবাৰৰ বাবে হাজোৰ আমি এতিয়া বামুণী অঞ্চলত আছো নহয় বামুণী অঞ্চলত আছো হয় আৰু খুব এটা ভাল পৰিৱেশ সঁচাকৈ ইমান এটা মনোমোহা দৃশ্য এই পাহাৰৰ ওপৰত এটা বিখ্যাত মন্দিৰ আমি আজিলৈকে দৰ্শন কৰি পোৱা নাই আজি প্ৰথম আহিছোঁ কিমান দূৰ যাব লাগিব খুৰা যাব লাগিব আৰু কিছু গৈ থাকা দূৰটো নুসুধিবা আৰু আছে কিছু হয় যিমান আহিলে যিমান তিনি গুণমান আছে আৰু তিনি গুণমান আছে নহয় ঠিক আছে বলচোন গৈ থাকোঁ আগতে মানে এনে আহিছিল এই চিৰিবিলাক আছিল থিয় ওখ চিৰি বগাই বগাই এই ধাৰেশ্বৰী মন্দিৰৰ পৰা আমি আকাশীগংগা অভিমুখে আহি আছোঁ ইতিমধ্যে আমি প্ৰায় 100টামান চিৰি বগালোঁ আৰু বহু চিৰি এনেকৈ বগাব লাগিব আৰু এই চিৰিবিলাক দেখাত এনেকুৱা লাগিছে যেন চিৰিবিলাক কোনোবাই বনাই দিছে কিন্তু আমি জানিব পৰা মতে এইখিনি আচলতে বনোৱা নহয় আৰু জানিব পৰা মতে ইয়াৰ স্বৰ্গদেউ শিৱসিংহৰ দিনতে আচলতে এই মন্দিৰটো প্ৰতিষ্ঠা হৈছিলে মোৰ ওচৰত আমাৰ এই বামুণী অঞ্চলৰ এজন ব্যক্তি আছে মই তেখেতক মামা বুলিয়ে মাতিছোঁ আপুনি এনেই জনাত সেই মন্দিৰটোৰ বিষয়ে অলপ কওকচোন এই ৰাস্তাটোৰ বিষয়ে বা এই অঞ্চলটোৰ বিষয়ে চমুকৈ এইটো আচলতে আমাৰ এৰিয়াৰ ভিতৰত বিখ্যাত ধাৰেশ্বৰ মন্দিৰ হয় ৰজা শিৱসিংহৰ দিনৰে এইটো প্ৰতিষ্ঠিত আগৰ এই চেৰিবিলাক আগতে নাছিল এতিয়া আমাৰ কমিটিবিলাকে যিবিলাক হেৰি পৰিচালনা কমিটি আছে নহয় মানুহৰ যাতায়াতৰ কাৰণে এই ৰাস্তাটো বনাই দিছে হয় ওপৰত আছে কি আকাশীগংগা ওপৰত আকাশীগংগা মানে হেৰি বিখ্যাত বুলি ক'ব লাগিব হয় আকাশীগংগাৰ মানে এই অঞ্চলটো এতিয়া মই দেখিছোঁ আকাশীগংগাৰ মানে এইটোৱে হেৰি তাৎপৰ্য ইয়াত অৰ্থটো একো নাই হয় ক'তো ওপৰত পানী চানী নাই কিন্তু অলপতে বৰষুণৰ নিচিনা পানী পৰি থাকে পানী পৰি থাকে হয় এটা আচৰিত লাগে আচলতে তালৈ আমি আগবাঢ়ি আছোঁ আৰু আমি আগত গৈ দেখুৱাম গুহাৰ পিনে আগবাঢ়ি গৈ আছোঁ আমি গুহাৰ পিনে আগবাঢ়ি গৈ আছোঁ আপুনি ঠাকুৰ এতিয়া প্ৰথমবাৰ আহিছে মই প্ৰথমবাৰ আহিছোঁ হয় আহি শিলিগুৰি পাহাৰত অৱস্থিত আমাৰ ধাৰেশ্বৰ মন্দিৰ লগতে আকাশীগংগা পাহাৰৰ ওপৰত আকাশীগংগা তাত আমি বৰ্তমান চিৰিৰে আহি আছোঁ আৰু খুবেই ভাল লাগিছে হয় এয়া এক পৰিৱেশ আমি বগাই গৈ আছোঁ আৰু কিছু দূৰ যাব লাগিব ওপৰলৈ গৈ মই ইয়াৰ পিছৰ দৃশ্যখিনি দেখুৱাম কিন্তু এই মুহূৰ্তত আহি থাকোঁতে এনেকুৱা অনুভৱ হৈছে যে আচলতে পাহাৰো বগোৱা হয় চিৰিও বগোৱা হয় চিৰিবিলাক সমতল নহয় আচলতে অলপ কষ্ট হয় নিশ্চয় কিন্তু সেই কষ্টৰ মাজতে একচুৱেলি এটা আনন্দ আছে যেনেদৰে পাহাৰত ট্ৰেকিং কৰিলে আনন্দ পোৱা যায় ঠিক তদ্ৰূপ আনন্দ পোৱা যায় আৰু ইয়াৰ ওপৰৰ পৰা তললৈ যি দৃশ্যৰাজি দেখা পোৱা যায় সেই দৃশ্যও অতি মনোৰম এনেকৈ আৰু বহুকেইটা ষ্টেপ বগাই যাব লাগিব ইতিমধ্যে কিলোমিটাৰটো এই মুহূৰ্তত ক'ব পৰা নাযায় এনেদৰে কিন্তু ষ্টেপৰ সংখ্যাও জুখিব পৰা যোৱা নাই তৎসত্বেও আনুমানিক ইতিমধ্যে 500টামান ষ্টেপ বগাই আহিলোঁ আৰু কিমান দূৰ যাব লাগিব সেয়া গৈ পালেহে গম পাম তথাপিতো আৰু ইয়াৰ পৰা
উদৰত সেয়া বিশাল ব্ৰহ্মপুত্ৰ ৰিণিকি ৰিণিকি দেখা যায় এখন বিশাল পথাৰ আৰু এই পথাৰখন আন সময়ত সৰিয়হ খেতিৰে ভৰি থাকে সেউজীয়া হৈ থাকে সৰিয়হৰ দিনত আৰু এতিয়া সৰিয়হ কাটিছে ইতিমধ্যে আৰু বাৰিষা দিনত আচলতে পথাৰখন পানীৰে ভৰি পৰে ইয়াৰ মাজেৰে দেখিছে ভক্তগণ ইয়ালৈ আহিছে বাবা মন্দিৰক দৰ্শন কৰিবৰ কাৰণে কষ্ট নিশ্চয় হৈছে তথাপিতো ইয়াৰ মাজতে এটা প্ৰশান্তি পোৱা যায় বাইদেউ ক'ৰ পৰা আহিছে আমি ইয়াৰে বামুণ্ডি কলেজ ইয়াৰে নহয় কষ্ট হৈছে যথেষ্ট নে আহি থাকে ইমান বছৰ আহিছে এতিয়ালৈ উঠিয়ে পোৱা নাছিল আজি আচ্ছা হয় এয়া পুনৰ আগবাঢ়িছোঁ সঞ্জীৱে ফূৰ্তিতে চিঞৰি দিছে এটা উকি মাৰিছে ভাল লাগিছে চাগৈ নিশ্চয় এই উকিটো কেনেকৈ ওলালে হেৰি হৈ যায় কিন্তু ইক' হৈ যায় আকৌ এটা চিঞৰ মাৰাচোন পুৰা মুকলিত মাৰিলে বহুত দূৰলৈকে যায় হয় বা কি ধুনীয়া ইক' হৈছে সঁচাকৈয়ে এয়াই হ'ল এক অতি সুন্দৰ ৰাস্তা আমি মোটামুটি আহি মন্দিৰৰ ঠিক সেই স্থান পাইছোঁহি আকাশীগংগা ইয়াত সেয়া ভক্তসকলে তেওঁলোকৰ পূজা অৰ্চনাৰ কাৰণে ভগৱান শিৱৰ ওচৰত এয়ে আচলতে শিৱ মন্দিৰটো ইয়াতে অন্যদিনা পূজাৰী থাকে আৰু এয়াই আচলতে ওপৰলৈ উঠি যোৱা ৰাস্তা ইয়াতে সেয়া দেখিছে পানী নিগৰি আহি আছে এই মন্দিৰৰ শিৱ মন্দিৰৰ এইটো এটা আশ্চৰ্যজনক বৈশিষ্ট্য যে ওপৰৰ পৰা পানী অহাৰ কোনো চ'ৰ্চ নাই যদিও ইয়াতে সেয়া পানী পৰি আছে এই মুখৰ পৰা অমৃতলৈ লৈ যাওক আৰু ইয়াতে থাকি আৰু ইচ্ছা নাই জানো আপুনি ওপৰত যাব নালাগে দিয়ক মানুহ আপুনি তাৰ পৰা টাইমৰ কথাটো কোৱা নাই মই মই আজি বহু বছৰ অহা নাইকিয়া হৈছে না মোৰ লগত এটা সৰুৱে স্কুলৰ পৰাই বহুত ল'ৰা ছোৱালী লৈ আহি যেতিয়া ওপৰত গ'লোঁ নহয় আমাৰ লগৰ ল'ৰাই এটা এইটো ওপৰৰ পৰা বাগৰি আহিল নহয় যেতিয়া বাগৰি আহিল তেতিয়া তাক নিবৰ লগত গ'লোঁ আমি হ'লো সৰু ল'ৰা ছোৱালী গোটেইবিলাকে কিবাকৈ ধৰি নি তেতিয়াৰ পৰাই মই এনেকৈ একে অহা নাই তলৰ পৰা কিছু আহোঁ গুচি যাওঁ এইটো এখন সীতাৰ শাল বুলি এই শালখনত মন্দিৰৰ ওপৰলৈ উঠি আহি এই আকাশীগংগাৰ প্ৰাংগণত আচলতে এয়া এটা অভিমন্যুৰ চক্ৰবহু দেখা পালোঁ সঁচাকৈ দেখি আচৰিত লাগিলে আচলতে আমি আগতে ভাবি আছিলোঁ যে চক্ৰবহুটো কেনেকুৱা ধৰণৰ হ'ব অভিমন্যুৰ চক্ৰবহুটো কেনেকুৱা ধৰণৰ হ'ব আচলতে এয়াই অভিমন্যুৰ চক্ৰবহুৰ এটা নক্সা ইয়ালৈ আচলতে সোমাই যাব পাৰে কিন্তু ইয়াৰ পৰা এই ভেদ ভাঙি পেলাই আচলতে ভেদ ভাঙি পেলাই ইয়াৰ পৰা ওলাই আহিব পৰা নাযায় আৰু ইয়াৰেই আচলতে এয়াই ইয়াতে খোদিত হৈ আছে এইটো কিমান বছৰৰ পৰা খোদিত হৈ আছে বুলি গম পায় প্ৰায় 500 বছৰ আগৰ বস্তু এইবিলাক 500 বছৰ আগৰ বস্তু নহয় ইয়াৰ আচলতে কোনো পৌৰাতাত্ত্বিক তেনেকুৱা ধৰণৰ অধ্যয়ন আছেনে নাই কিবা জানে নেকি এই বিষয়ে হয় কিন্তু এইটো এটা বিশ্বাস যে প্ৰায় 500 বছৰৰ আগৰ পৰা যিহেতু ইয়াৰ স্বৰ্গদেউ শিৱসিংহই যিহেতু আপোনাৰ এই মন্দিৰটো সজাইছিল বুলি কৈছিলে গতিকে তেতিয়াৰ দিনৰ পৰাই আচলতে এই চক্ৰবিহুৰ অভিমন্যুৰ চক্ৰবিহুটো তেতিয়াৰ পৰাই ইয়াতে আছিলে বুলি বিশ্বাস কৰা হয় এইটো আচলতে সীতাৰ শাল বুলি কোৱা হয় সীতাৰ শাল ইয়াৰ তাঁতশাল বুলি কোৱা হয় ইয়াৰ বৈশিষ্ট্য কি যিবিলাক ছোৱালীয়ে নাজানে
হয় ইয়াত যদি তেওঁ অলপ সূতা লৈ আহি হয় তাৰে এই যদি সূতাৰ মানে কামটো কৰে কাপোৰৰ হেৰিটো তেতিয়া জানা হয় বুলি এটা প্ৰবাদ আছে আৰু আচ্ছা সঁচাকৈ বৰ আচৰিত এইবিলাক খুটি শালৰ খুটি এনেকুৱা ধৰণৰো আচলতে বস্তু পোৱা যায় যিবোৰ বস্তু যিবোৰ বিশ্বাস আচলতে সঁচাকৈয়ে আচৰিত লাগে আৰু এইবোৰ আচলতে মানিবলগীয়াও হয় কাৰণ ইয়াৰ জৰিয়তে মানুহে ইয়াৰ পৰা উপকৃত হৈছে প্ৰমাণ পাইছে আৰু সেইকাৰণে আচলতে এই ধৰণৰ কথাবিলাক পুৰুষানুক্ৰমে চলি আহিছে ওপৰত সেয়া ওপৰৰ পৰা দেখা সেয়া ব্ৰহ্মপুত্ৰৰ চাপৰি আচলতে এই চাপৰিটোৱে এই সৰিয়হৰ দিনত সেউজীয়া হৈ পৰে বছৰৰ আন সময়তে ইয়াত বিভিন্ন ধৰণৰ খেতি হয় আৰু যেতিয়া ব্ৰহ্মপুত্ৰৰ পানীয়ে যেতিয়া উপচি পৰে তেতিয়া এই অঞ্চলটো আচলতে ব্ৰহ্মপুত্ৰৰ দৰে হৈ পৰে আচল যিখন ব্ৰহ্মপুত্ৰ ইয়াৰ পৰা কিছু আঁতৰত আছে প্ৰায় দক্ষিণ ফালে আছে বুলি কোৱা হয় কিন্তু এই সময়ত ব্ৰহ্মপুত্ৰৰ সুঁতি ব্ৰহ্মপুত্ৰৰ চৰ সৃষ্টি হয় আৰু এই চৰৰ জৰিয়তে আচলতে ইয়াতে কৃষি কৰ্মৰ এক পৰিসৰ কৃষি কৰ্মৰ এক আকাশীগংগা দৰ্শন কৰি এয়া আমি উভতি আহিছোঁ আচলতে এই আকাশীগংগাৰ এই স্থান বছৰৰ অন্য সময়ত খুব দুই এজনকৈ ইয়ালৈ দৰ্শনাৰ্থী আহে ওচৰ পাজৰৰ যিসকলে জানে এই আকাশীগংগাৰ বিষয়ে কিন্তু বিশেষকৈ শাওণমহীয়া বলবমৰ সময়ত ইয়াতে অগণন ভক্তৰ ভিৰ হয় আৰু বাকী শিৱ পূজাৰ সময়ত ইয়াৰ তলত যি মন্দিৰ আছে থাৰেশ্বৰী মন্দিৰ সেই মন্দিৰত শিৱ পূজা উদযাপন কৰা হয় আৰু যিসকল ব্যক্তি ওপৰলৈ আহিব বিচাৰে তেখেতসকলে আহে কিন্তু ইয়াত আহি ওপৰত যি অনুভৱ হ'ল সেই অনুভৱ সঁচাকৈয়ে খুবেই সুকীয়া সঞ্জীৱ সঁচাকৈ খুব স্মৰণীয় মুহূৰ্ত আৰু বহুত মঠ মন্দিৰ আমি গৈছোঁ বা ঘূৰিছোঁ আৰু গুৱাহাটীৰ নিচেই কাষতে শুৱালকুছিৰ কাষত বামুণীত এনেকুৱা এটা সঁচাকৈ ভাবিব মানে ভগৱানৰ ইমান লীলা ইমান পাহাৰৰ ওপৰত তেখেতৰ এটা মানে শক্তিৰ হেৰি বুলি ক'ব লাগিব গতিকে আমি সঁচাকৈ আজি বহুত মানে মানসিকভাৱে বহুত শান্তি আৰু কিবা এটা ভাল কাম কৰিছিলোঁ কাৰণে আজি চাগে তেখেতক আমি নিশ্চয় কিয় ভাল কাম কৰিছোঁ কাৰণে আচলতে দৰ্শন হ'ল চাগৈ বহু মন্দিৰ শিৱ মন্দিৰ দৰ্শন কৰিলোঁ শেহতীয়াকৈ আমাৰ গুৱাহাটীৰ 11 মাইলৰ ওচৰৰ মন্দিৰ এটা দৰ্শন কৰি আহিলোঁ কিন্তু ইয়ালৈ আহি যি ভাল লাগিলে এয়া আচলতে অনুভৱ প্ৰকাশ কৰিব নোৱাৰি উৎপল এটা কথা কিন্তু ক'ব লাগিব যে ইমান এটা সুন্দৰ মনোমোহা পৰিৱেশত প্ৰাকৃতিক পৰিৱেশৰ মাজত পাহাৰৰ ইমান ওপৰত অসম টুৰিজিমে কিন্তু এই ক্ষেত্ৰত অকণমান চকু দিলে তেতিয়াহ'লে যথেষ্ট পৰ্যটক ইয়ালৈ আহিব আৰু এনেধৰণে ইমান পাহাৰৰ ওপৰত ইমান এটা ধুনীয়া পৰিৱেশত সঁচাকৈ যদি পৰ্যটন বিভাগে অকণমান গুৰুত্ব সহকাৰে অকণমান অকণমান ডেভেলপ কৰে তেতিয়াহ'লে অসমৰ পৰা আদি কৰি বা অসমৰ বাহিৰৰ পৰা বা ভাৰতবৰ্ষৰ বাহিৰৰ পৰাও কিন্তু এই মন্দিৰলৈ মানুহ টুৰিষ্ট হিচাপে আহিব হাজোৰ পৰা কিছু দূৰ নহয়